হেল্ল' গাইজ, মই কিৰণমণি চাংমাই আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল কিৰণ ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি গৰু বিহু উপলক্ষে আমি গৰু গা নোৱাবৰ বাবে যাব লৈছোঁ। সকলো ভিডিঅ'টো চাই থাকিব। গৰু নোৱাবৰ কাৰণে এয়া গৰু মাহ হালধি সানিলোঁ, দেউতা আৰু মই সানি দিছোঁ। সেয়া গৰু নোৱাই হৈ গ'ল। এতিয়া আমি পথাৰলৈ যাম, গৰুক গা ধুৱামগৈ। এয়া পথাৰলৈ গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। এয়া দেউতাই গৰুক গা ধুৱালে, কিন্তু গৰুজনীয়ে ধুৱাবই নিদিয়ে একদম। এয়া গৰুক নিয়ম কৰিছোঁ। ভিডিঅ'টো কৰোঁতে ভইচটো নাহিলে বাৰু, মই এয়া লাও খা বেঙেনা খা গাই আছিলোঁ। হাঁহিহে উঠে আজিকালি গালে মানে। আজিকালি এইবোৰ নিয়ম আঁতৰিয়ে গৈছে বাৰু। হ'লেও গাঁৱলীয়া যেতিয়া আমি অকণমান নিয়মটো ৰখাই থৈছোঁ আৰু। ইয়াত দীঘলতি আৰু মাখিয়তী পাতে গৰুক কোবাম। গৰু নোৱাই মেলি হ'ল, গা পা ধুই মেলি আজৰি হ'লোঁ। এতিয়া যাম আমি বিহু মাৰিবলৈ লগৰ ভণ্টিহঁতৰ লগত। এয়া ৰেডি হৈছোঁ আৰু কেনেকুৱা লাগিছে মোক ক'ব দেই সকলোৱে। বিহু বুলি ফটো কেইখনমানো মাৰিলোঁ, কেনেকুৱা লাগিছে ক'বচোন দেই। ফটো উঠিব নাজানো বাৰু, হ'লেও কেনেকুৱা লাগিছে ক'ব দেই ফটোকেইখন। সেয়া ভণ্টিহঁতক লগ পাই গ'লোঁ। এয়া আমি যাম বিহু মাৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাব, ময়ো নাচিম। নাচিব নাজানো বাৰু, তথাপিও বিহু বুলি এপাক নাচিব গ'লোঁ আৰু। শেষলৈকে চাব সকলোৱে। এয়া সকলোৱে টেঙা খোৱাত ব্যস্ত। চবেই টেঙা খাই আছে। এজনী আকৌ জঁপিয়াই পৰিছেহি দেই ভিডিঅ' কৰাৰ কাৰণে। একদম কেমেৰাটোত সোমাবলৈ আহি গৈছে একদম। আমাৰ ছোৱালী কোনোবাই যদি পচন্দ কৰে লৈ যাব দেই, যাওঁ কৈ আছে। আমাৰ বাইদেউগৰাকী কিবা এটা ক'ব দেই, চাবচোন আপোনালোকে শুনিব। মই সঁচাকৈ উঠিব নিদিম, মই কৰিছোঁ এইটো। কি ক'বা কোৱা? মোৰ যে বিহু দুদিনৰ আগত ব্ৰেকআপ হৈছে। কিয় জানো মোৰ যে বিহু আৰু পূজা আহিলে ব্ৰেকআপ হয়। কেলে জানো, মানে সেই কিবা দিব লাগে বুলিয়ে ব্ৰেকআপ হয় নেকি? না মই নাচিব নাজানো দেই, এনেই এপাক নাচি আহিলোঁ আৰু। মই বাৰু বিহু মাৰিবলৈ নাযাওঁৱেই, এইবাৰ গ'লোঁ ভণ্টিহঁতৰ লগত, ভাল লাগিল গৈ। এবাৰ বিহু মাৰি মাৰি আমাৰ ৰাতি হৈ গ'লগৈ।
বিহু মাৰি হৈ গ'ল। এই ঘৰতে লাষ্ট বিহু মাৰিলোঁ আৰু সন্ধিয়া হৈ আহিলে ন, সেইকাৰণে ঘৰলৈ আহিব লাগে। আজিলৈ বাই বাই। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। কিবা